non beer tang ton pen arjik tha Nijang Karbi long nong tu Amri constituency ki parlo se wai Wednesday weekly IT market thang ni phai krit roxia arni kang sam por phai si ra chitim apor malom me chodet market committee me phu barwell ingti lapen kong chon bang bodro amsi atum ki pu ateng ke kado kave kulat asai hem home pharo hini rapike bra phodo labang so ang bokpen home pharo isira troxer kep ke me chodet lo Labangso weekly market la kening kan pharo kresur kebra phokebra hini aning kansi established ponlo Tangte council pen tax and bomlo sita copy apotsi ke thir klong asai hem awar sai pipon thekte dat laputa market committee member atum pherangke atum kahumri dam ahut lamthe arjupon Lason thak si ulukunchi police outpost IC Daimari ta adim aklong along spot inquiry phanang palidun committee atum kipu ateng ke property laksur ke prasuri phok kep an nahok ponloputa pherangki atum angnoning jepon lasike AECCEM Dr Tuliram Ronghang lapen local MACEM DU phing maslai atum phanta mission amarsit nangki PG aphan kachoning ri padopon amri penang kilo Abirta hemari bangrum news tech report pay news বজাৰখন ধ্বংস হৈ গ'ল আজি Tani deh itu kila kan tuh. Malah sob jago nggak tuh. Ya ini kita apa? Bento lagi superos. Superos. Silakan tuh Pak. Nona ide dulu. around 1:30 দুপৰীয়া সময় আমি ঘৰৰ পৰা ইয়াত ভিতৰত কিবা দেখা পাওঁ দেখা পোৱাৰ লগে লগে আমি সকলোৱে আহোঁ ওচৰৰ কিছুমান ৰাইজ আছিলে আমি আহি কেনে চাওঁ আৰু আমি আপোনালোকেও ৰাইজবোৰ জ্বলি আছোঁ
প্ৰচেছটো তাৰ পৰা বুলি আমি ক'ব নোৱাৰোঁ। যদি যোৱাকালি বজাৰ হৈছিলে, যোৱাকালি 2 চাগে ইয়াতো কিমানমান শতাংশ? আমাৰ অঞ্চল মাৰ্কেটত টোটেল আমাৰ 80% অলৰেডি চলি গৈছে, 80% অলৰেডি চলি গৈছে। তাৰে আমাৰ যদি হিচাপ হয় 190টা ঘৰ চলি। তেনেকৈ আগতো তেনেকুৱা হৈছিল নেকি? আগতো তেনেকুৱা হোৱাটো এতিয়া নহয়, বহুত বছৰ আগত, এতিয়া নহয় তেনেকুৱা হৈছিলে, কিন্তু ইমান তেনেকুৱা হোৱা নাই। এতিয়া ক্ষতি হ'ব লগা হ'ল বুলি ক'ব যাওঁতেতো আমি তেনেকুৱা এটা ৰিজনটো আমি দিব নোৱাৰোঁ। কিন্তু এটাই হ'ল, আমাৰ এই উমচাই উইকলি মাৰ্কেটটো এতিয়ালৈকে কংক্ৰিট নহয় বা টিনৰ নহয়। আমাৰ যিসকল দোকানী আছে, যিসকল ৰাইজ আছে, তেওঁলোকে নিজে খেৰ বাঁহ দি তেওঁলোকে ঘৰবিলাক সজাইছে। আৰু যদিহে ইয়াত যদি টিং বা কংক্ৰিট হোৱা হয়তো আমি জুই নুমাব পাৰিলোঁ হয়। আৰু লগতে আমাৰ ইয়াত ওচৰত যদি ফায়াৰ ব্ৰিগেড থকা হয় তো তেতিয়াও মানে সম্ভৱ হ'লে হয়। কিন্তু যিহেতু আমাৰ ফায়াৰ ব্ৰিগেড নাছিলে আৰু ইয়াত কংক্ৰিট নাছিলে, টিং নাছিলে, গোটেই খেৰৰ আছিলে, বাঁহৰ আছিলে, তো সেইকাৰণে এইটো চলি গৈছে। আমি আমাৰ ফালৰ পৰা এতিয়া পটককৈ আমি এনেকুৱা কৰিম, এনেকুৱা হেৰি কৰিম বুলিতো আমি কৈ দিব নোৱাৰোঁ। আমি কমিটিখন পঢ়িম আৰু আমি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ আমৰি সমষ্টিৰ আমাৰ সদস্য তথা কাৰ্বি আংলং উন্নয়ন কাউন্সিলৰ সদস্য আমাৰ ডিউমাচাই ছাৰ, লগতে আমাৰ কাৰ্বি আংলং উন্নয়ন কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় ডক্টৰ টুনিৰাম মহন্তদেৱক আমি এটাই আশা কৰিছোঁ, কাৰণ 1952ত ইষ্টাব্লিছ হোৱা এই মাৰ্কেট, সেই মাৰ্কেটটো আজিলৈকে কমপ্লিট হোৱা নাই। আৰু যদি আমি চাব যাওঁ কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত হ'লে, যদি উমলাপুৰৰ পৰা আৰম্ভ কৰি আমাৰ ওচৰৰে কিমানকেইটা আছে চিন্তন কনষ্টিটুৱেঞ্চি, তাত অলৰেডি কংক্ৰিটৰ ঘৰ হৈ গৈছে। তো আমি আশা ৰাখিছোঁ যে ইয়াত যিহেতু এইটো আপোনাৰ কাউন্সিলৰ আণ্ডাৰৰ কাউন্সিলৰ ৰেজিষ্টাৰ্ড এটা বজাৰ হয় আৰু বহুত পুৰণা বজাৰ হয়। আৰু এই বজাৰৰ জৰিয়তে এইটো সমগ্ৰ ইয়াত যদি আমি চাওঁ, প্ৰায় এই এৰিয়াটোৱে বুলি নহয়, কিন্তু ইয়াত আমাৰ প্ৰায় 40-50খন গাঁও এই বজাৰৰ লগতে জড়িত হৈ আছে। সেইকাৰণে আমি এটা আশা ৰাখিছোঁ, এইটো কংক্ৰিটৰ বজাৰত যিবিলাক দেখা পাওঁ, লগতে আমি ওচৰৰ বজাৰৰ ৰাইজ কিমান আছে আমি সকলোৱে ওলাই আহোঁ। লগতে আমাৰ বজাৰ সমিতিৰ যিবোৰ সদস্য আছে, বজাৰ সমিতিৰ যিসকল বিষয়া আছে, আমি সকলোৱে ওলাই আহোঁ। ওলাই আহি দেখি চাওঁ যে ইয়াত কিন্তু এইখিনি সময়ত আমাৰ অনুভৱ কৰিছে যে আমাৰ ক'ব লগা নাই, কিয়নো এইটো এক্সিডেণ্ট হৈছে মানুহ প্ৰচেছ কৰে, আৰু ইয়াত আমি কোনেও প্ৰচেছ কৰে এইটো পদক্ষেপ কৰিব আমি এই পূজাটো বজাৰ ইষ্টাব্লিছ হোৱা আজি আমাৰ মাৰ্কেটত আছে আৰু আমাৰ যিটো ৰেজিষ্টাৰ্ড হিচাপ মতে 190টা পৰা আমাৰ আশা, বহুতখিনি আশা আমাৰ বজাৰ কমিটি বুলি নহয়, এই বজাৰৰ লগত জড়িত তিৱা, কাৰ্বি, খাচী, নেপালী আৰু বিভিন্ন অঞ্চলৰ পৰা অহা বেপাৰী এটাই আশা, বহুতখিনি আশা। এইটো এই আশাটো হ'ল কংক্ৰিটৰ ঘৰ হ'ব লাগে, কাউন্সিলে টেক্স পায়, কম বেছি হ'লেও কাউন্সিলে টেক্স পায়। চাব আজি আমি চাব যাওঁ, ওচৰৰে আমাৰ মাৰ্কেট চেটবিলাক হৈছে কংক্ৰিটৰ ঘৰ হৈছে। আমাৰ ইয়াত সেইকাৰণে আমাৰ স্থানীয় যিজন সদস্য আছে মাননীয় লগতে আমাৰ কাৰ্বি আংলং খাদ্য সচিব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ এটাই অনুৰোধ, যাতে আমাৰ এই অঞ্চল মাৰ্কেট আমাৰ সমবয়সে হ'ব, এই বজাৰখনত মাৰ্কেট চেটবিলাক দিয়ে। লগতে আৰু আমি আশা
ৰাখিছোঁ আৰু ইয়াত এটা স্পেচিয়েলি এটা আমাৰ বাউণ্ডাৰী ৱাল হ'ব লাগে যাতে আমাৰ সেই মাৰ্কেটত আৰু এই মাৰ্কেটৰ লগত জড়িত 40-50খন গাঁৱৰ মানুহ যাতে উপকৃত হয়।